অৰুণোদয় আঁচনিয়ে হওক, মহিলাসকলে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইকে হওক, প্ৰতিটো দিশতে আমাৰ চৰকাৰে নিষ্ঠা আৰু সততাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ দিশত আগবাঢ়িছিলে। মানুহৰ মনত প্ৰশ্ন আছিলে যে বাকীটো হ'ব, কিন্তু 1 লাখ চাকৰিত নিযুক্তি দিয়াটো সম্ভৱ হ'ব জানো? বহুত বিৰোধী দলৰ ব্যক্তিয়ে ভাবিছিল যে চৰকাৰেতো 1 লাখ চাকৰি দিব নোৱাৰিব, তেতিয়া আমি এই চৰকাৰখনৰ বিপক্ষে কিবা এটা কথা ক'বলৈ সুযোগ পাম। কিন্তু আমি কি কৰিব পাৰো নোৱাৰো তাক আমি নাজানো, কাৰণ ভাগৱত গীতাত কোৱাৰ দৰে কৰ্মৰ ফল আমাৰ হাতত নাই, কিন্তু কৰ্মযজ্ঞত আহুতি দিয়াৰ সংকল্প, কৰ্মযজ্ঞত প্ৰতিটো দিন, প্ৰতিটো পল, প্ৰতিটো সময়। ধন্যবাদ। এইবাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ ফিল্ড এছিষ্টেণ্ট CIS পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী শৰ্মিষ্ঠা কুমাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ।